পাগল পার্টি হলে এইটো কয় তৃণমূলেও দিয়ে প্রার্থী জয় ভারতেও দিয়ে প্রার্থী এটা পাগল কংগ্রেসটো মোৰ এটা লাজে লাগে যে এইটো পাৰ্টিত মই আছিলো যে টিকট দিয়া মানে জয়লাভ নিৰ্দলীয় বিলাকেও তেতিয়া ক'ব যে আমাৰ জয় হৈছে বুলি এইটো ৰাহুল গান্ধী টাইপ হাৰিলে কয় মৰেল বিজয় হৈছে 40 জন প্ৰাৰ্থী দিয়াটো এটা বিজয় হ'ব পাৰে নেকি কিন্তু পগলা কথা ক'লে আপুনি কি ক'ব তাৰমানে গোটেই পাৰ্টিটোৰ ভেলু ক'ত নামি গৈছে তাকে এবাৰ চিন্তা কৰক হ'ব চবে মিলা মিছাত ইলেকশ্যন খেলিব মই নাভাবো যে কিবা সিরিয়াস ইস্যু আছে জনজাতীয়কৰণৰ ক্ষেত্ৰত আগে যেটো প্ৰস্তাৱ লোৱা হৈছিল এই প্ৰস্তাৱটোৰ ক্ষেত্ৰত সেই প্ৰস্তাৱটো বিধানসভাত পৰিৱৰ্তন কৰিব লাগিব নহলে ধৰি ৰাখিব লাগিব সিদ্ধান্তটো বিধানসভাই কৰিব লাগিব না নেক্সট ল'ব নেকি স্যাৰ আমি নৱেম্বৰত প্ৰতিবেদনখন দিম আজি ভেৰগাঁৱত বৰষুণৰ মাজতো ইমান ৰাইজৰ উপস্থিতি ইলেকশ্যনত 100% বিজেপি ধুনীয়াকৈ ভেৰগাঁৱত জিকি যাব গোটেই বিটিআৰ 30খনৰ ভিতৰত ইয়ালৈকেতো মই আজি এখন প্ৰথম মিটিং গতিকে গোটেইকেইখন মিটিং নকৰাকৈ অলপ ক'ব দিগদাৰী কিন্তু ভেৰগাঁওখন ভাল কৰি জিকি যাব স্যাৰ 30খনখন জিকিলে বা সংখ্যাগৰিষ্ঠতা পালে বিজেপিৰ চিএম জন হ'ব চৰকাৰ বিজেপিয়ে বনাব যদি সংখ্যাগৰিষ্ঠতা পাওঁ নাপাওঁ যদি লগত কাবাক ল'ব লাগিব সংখ্যাগৰিষ্ঠতা চিএম জনো বিজেপি হ'ব যদি বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পায় চিএম জন বিজেপিৰো হ'ব পাৰে বা আপোনাকো মাতি লৈ গৈ পাতিব পাৰো আপুনি যদি হ'ব খোজে ঘটনাটো দুৰ্ভাগ্যজনক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই অচিজনক আমি নিলম্বিত কৰিছো 5 দিনৰ ভিতৰত এটা ইনকুৱাৰী হ'ব আৰু যিসকল পুলিচে দৰকাৰতকৈ বেছি শক্তিৰ প্ৰয়োগ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম যোনেই মানে আৰক্ষী অধীক্ষকে হওক বা আৰক্ষীৰ কনিষ্টবলে হওক যোনে যাৰে নাম ইনকুৱাৰীত আহে তাৰে বিৰুদ্ধে আমি ব্যৱস্থা ল'ম এছআইটিৰ প্ৰতিবেদনখন বৰ মই যোৱা ৰাতি অলপ পঢ়িছোঁ যথেষ্ট গুৰুতৰ অভিযোগ আছে আৰু যথেষ্ট চিন্তনীয় এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম আৰু প্ৰতিবেদনখনৰ যিমানখিনি পাৰোঁ কনফিডেন্সিয়েলখিনিক বাদ দি যিমানখিনি পাৰোঁ আমি সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিম আপুনি স্যাৰ 10 ছেপ্টেম্বৰ ডেডলাইন দিছিলে গুৰুকুৰে আনন্দ আপুনি যে এইটো এটা যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী ছোৱালী বিদেশী ঘৈণীয়েক বিদেশী তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো ঘৈণীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি নকৰে পুতেক বিদেশী অস্বীকাৰ কৰিব নেকি নকৰে জীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে সভাপতিৰ ঘৰত 3টা পৰিয়ালে বিদেশী সেই বাকী কেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে নহলে কাৰোবাৰ সন্মান থকা মানুহে কাম কৰে নেকি 3জন বিদেশী আৰু বাকীখিনিতো মই কমেই গতিকে এইবিলাক নাচি বাঢ়ি অসমৰ মানুহ বুৰ্বক ভাবিছে নেকি অসমৰ মানুহ বুৰ্বক নেকি তেলে আমাকো ব্ৰিটিছৰ পাছপোৰ্ট বনাই দিয়ক যদি ব্ৰিটিছতে পাছপোৰ্ট হ'ব লাগে চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক এটা ফটো আমি নহয় নেকি তেওঁলোকে লগতে কৈছে যে ফটো আমি লিমিট থাকিব লাগে ফটো আমি লিমিট পাৰ হৈ গৈছে 3টাকৈ মানুহ বিদেশী প্ৰথম বিদেশী কেজনক স্বদেশী কৰকচোন তাৰ পিছত বিহু নাচি দেখুৱাব তেওঁলোকে কৈছে এটম বম ফুটোৱাৰ কথা আছিল কিন্তু এইবিলাক সেইবিলাক হ'ল আপোনাৰ ভাষা বা তেওঁলোকৰ ভাষা ইয়াতকৈ কি এটম বম লাগে যে 3টাই মোৰ ঘৰত বিদেশী যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3জন বিদেশী হলহেঁতেন আপোনালোকে কি কৰিলেহেঁতেন তাকো এটম বম পৰমাণু নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন গতিকে যিবিলাকে এইবিলাক ইমান চিৰিয়াছ কথা এটাক অলপমান লঘু কৰি উপস্থাপন কৰিব চেষ্টা কৰে তেওঁলোকৰ প্ৰতি মোৰ সহানুভূতি আছে গতিকে তেওঁলোকে দেশৰ কল্যাণো নিবিচাৰে ৰাষ্ট্ৰৰ কল্যাণো নিবিচাৰে গৌৰৱ গগৈ ক'লে মই পাকিস্তান গৈছোঁ এখন পেপাৰে সুধিছে নেকি আপুনি 10 দিন কি কৰি আছিল কওক বুলি গতিকে কোনোবা সংবাদ পত্ৰৰ সাংবাদিক বা কোনোবা এডিটৰে এইটোক চিৰিয়াছ বুলি নাভাবিব পাৰে আমাৰ কাৰণে এইটো চিৰিয়াছ ইস্যু
SIT এইবোৰ গুৰুতৰ হলে তেতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব? ব্যৱস্থাটো গ্ৰহণ কৰাৰ দুটা ৰাস্তা থাকে। এটা যিখিনি আইনৰ ভাইলেশ্যন হৈছে তাৰ ওপৰত এপ্ৰপ্ৰিয়েট অথৰিটিয়ে কেছ কৰে আৰু ৰাইজে শাস্তি দিয়ে। গতিকে ব্যৱস্থা মানে কি, যে মই পাকিস্তানত গ'লো, গৈ মই নাচি বাগি আহিলো, এইটোতো কোনো ব্যৱস্থা নাই। এইটো ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা। গতিকে ব্যৱস্থা আইনগত ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা। ৰাইজে নিজে সিদ্ধান্ত ল'ব যে এই মানুহজন আমাৰ নেতা হ'ব পাৰে নে নাই। নিৰ্বাচনী হিংসা এটা হৈ গৈছিলে। এইবিলাক চলি থাকিব মোৰ মতেদি। কোনোবাই পিষ্টল ওলোৱা বুলি কৈছে, এইবিলাক চব বনোৱা পিষ্টল হয়, এইবিলাক অৰিজিনেল হ'বই নোৱাৰে, ইয়াতে নাই। এইবিলাক ঠিক আছে, এইটো যোৱাকালি মোৰ কথাও হৈছিলে। এইবিলাক কেতিয়াবা ল'ৰাৰ মাজত হৈ যায়, ইমান গুৰুত্ব দিবলগীয়া কথা এইটো নাই।